কিনাইছে বাপৰে বাপ বহুত কিনাইছে এইটো শেয়াৰ আৰু কি হয় চিয়ৰ দিছি ফাৰ্ষ্ট ডিভিজন বহিব আৰু হেমন্ত বিশ্ব শৰ্মাই দিছি দিছোন মালা পিন্ধাইছে তোৰ ঘৰত আছিল না মালা হেল্ল' হেল্ল' উঠি আছো না মই চাচোন মানে ফ্ৰণ্ট কেমেৰা বেয়া বেক কেমেৰা দি কৰি আছো লকডাউনত আৰু ডেইলি লাইফ কি কৰো ৰাতিপুৱা উঠাৰ পৰা খোৱালৈকে আপুৰা লকডাউনত ভাল লাগিছে নে নিশ্চয় অতি সোনকালে আশা কৰিছোঁ যেন লকডাউন নাইকিয়া হৈ যায় আৰু যেন এটা ৰিকুৱেষ্ট অসমৰ শিক্ষামন্ত্ৰীলৈ যেন পৰীক্ষাটো যেন পাতে এটলিষ্ট ছেকেণ্ড ইয়াৰ পৰীক্ষাটো যেন পাতে এইজনে যে আমাৰ ষ্টেনাৰ CBSE টো কেঞ্চেল কৰিছে আমাৰো কেঞ্চেল হ'ব লাগিব আমাৰ কৰোণা নহয় নেকি নে কি যদি একমত হৈ চবে চেয়াৰ কৰিবা আৰু কিয়ে অৰ্গান্ত এইবিলাক কি বেয়া বস্তু কিয় খাওঁতে মেট্ৰিক ফেইল কৰিছোঁ এইটো কেনে দুখতে ছাৰ আৰু এটা আহিব ডেইলি লাইফ ভিডিঅ' আৰু কোনে কি কৰে কি ধুনীয়া গছৰ ওচৰত বহি পিনে একদম মজা কৰি চবে বহি আছে ফিল্ডটো লওক আপোনালোকে ফিল্ডটো লওক হেৰি পৰীক্ষা কেঞ্চেল হৈছে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কেনেকুৱা লাগিছে মজা হা মজা তোমাৰ মজা এইটো টেনে পোৱা নাই টেন নপাওঁতে এৰি দিছি যা কি মই মেট্ৰিক পাছ ফাৰ্ষ্ট ডিভিজন দুখন লৈ আহিছো কিহত ফাৰ্ষ্ট ডিভিজনত চিয়াৰ আৰু কি হয় চিয়ৰ দিছি ফাৰ্ষ্ট ডিভিজন বহিব আৰু হেমন্ত বিশ্ব শৰ্মাই দিছি দিছোন মালা পিন্ধাইছে তোৰ ঘৰত আছিল না মালা আহিছিল সেইদিনা যে আহিছিল আহিছিল মই যে সুধিলো হেলিকপ্টাৰখন কাৰে মই যে ক'লো মোৰ মামাৰে সেইখানে তোৰ চতালত আছিল না চতালত হেলিকপ্টাৰ জাগা নহয় পৰীক্ষা কেঞ্চেল হ'ব লাগে না হ'ব লাগে ছেকেণ্ড ইয়াৰটো হ'ব নালাগে এনেকে হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ কৰোঁ ফাৰ্ষ্ট ইয়াৰৰ চেয়াৰখন লৈছো ময়ে কি চেয়াৰে ফাৰ্ষ্ট ডিভিজন মাৰিলে যে চেয়াৰ দিয়ে সেইখন লৈছো চেয়াৰ নিদিয়ে আসন বুলি কয় আসনে লৈছো মই হেমন্ত বিশ্ব শৰ্মা কি খাই জন্ম হৈছে কচোন ভালকে ক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ বহুত ভাল লাগে কিয় তাৰ চকুৰ টিপটো মাৰিলে ন থাকিব ন ছোৱালীটো থাকিব লোৱাৰে ল'ৰা মানুহে থাকিব নোৱাৰো মামা হয় ন জয় মামা এবাৰ চান্স দিলে ভাল আছিল ইমান দেৰি পিছত আহিলা তুমি আজি গৈছিলো বহা ৰাইডিঙত আছো মানে কিনাইছা তুমি ইফালে আছো আগত আহা কিনাইছা মানে আমাৰ জিমখনৰ কথা কৰি আছো অলপ আজি গধূলি দেখাম বাৰু গোটেই মানে ভ্লগটো মানে ডেইলি লাইভ কৰি আছো গোটেই কি কৰি দেখাম মানে কি লকডাউনৰ টাইমত আৰু কিনো কৰিম এনেই অলপ টাইম পাছ বুলি ভাবিলোঁ আৰু জিমখনত ইমান বেছি বস্তু নাই তথাপিতো লাগতিয়াল বস্তুখিনি আছে বনাইছোঁ আৰু মানে আমি অলপমান নিজে ভাবি চিন্তি বনাইছোঁ আৰু এইখিনি সেয়াই আৰু দেখাম গধূলি দেখাম আৰু আপোনালোকে যদি কৰে আৰু টাইম পাছ হ'ব বেছি ইমান খিনাইছে বাপৰে বাপ বহুত খিনাইছে এইটো স্পৰ্টিং আগতে ৰ'ব তাৰ এইটো টি চাৰ্ট আগতে এইখিনি পৰা টান হৈ আছিলে এতিয়া খিনাই গৈছে আৰু খিনাব আৰু আহিছে দুটা আমাৰ মহাপুৰুষ কোনোবা অস্কাৰ এখন দিয়ক ছাৰ আপোনালোকক বহুত ক্ষমা কৰিছোঁ আজিৰ পৰা আজিৰ পৰা ল'ৰাকেইটাই জিমত জইন কৰিছে আমাৰ নতুন জিমত গোটেইকেইটাই এইকেইটা আৰু এখেত আমাৰ আছে জিঅ' মেনেজাৰ মই আছো আজিৰ পৰা এই বেয়া বস্তুবিলাক মানে এৰিলো আৰু এইবিলাক মানে একচুৱেলি আমি খোৱাই নাই মানে আমি এৰা 6 মাহ মান হৈছিল ন শুন ই মানে আজি এৰিব ভালকে এৰিব ইয়াৰ লগত মানে আমি অলপ সহযোগ কৰো আৰু আমি আজিৰ পৰা বিমল নাখাওঁ বিমল খোৱা নাছিল 6 মাহ হ'ল খোৱা নাছিলি মই নাখাওঁ আজিৰ পৰা বিমল চিমল নাখাওঁ আজিৰ পৰা বাদ দিলো আৰু মই আজিৰ পৰা জিমত বডি বনাব লাগে আৰু বাদ দি বিমল বাদ দি ফেলাই দি মাৰ বা এই কি আছে শপত গল খাই লৈছি দৌৰি নাখাবি
আজিৰ পৰাহে কৈছে আমি নাখাওঁ গিলা ইলা ইমান বেয়া পেলাই দে বিলাক বাবু কিনে ভালদৰে মাৰ মাৰ পেলাই দি এ ৰ মোৰ মুখটো কি হৈছে আজিবা নাখাওঁ দে পংকজ লাগি আনা ক'ত বুঝাবে তই এবাৰ ওই ভাই এ কোন হৈছা এ নহয় তই পুৰা ওজনটো দেচোন পুৰা ওজন দে পুৰা ওজন দিলি পৰি যাব লাগিব নমৰে দে ভাল ওই দে ওই মোৰ তো ভাগি যাব খেল তই বিছনা ভাঙলি লোহাৰ বিছনা ভাঙি দিছে তই বাদালো ভাঙলি ভাল শেষ চব ভাঙাবে তই ভাল আমি এতিয়া বৰ্তমান আছোঁ জিমত গধূলি হ'ল চব পিনে আন্ধাৰ আহি পালোঁ আমাৰ নিজৰ লোকেল জিমত দেখাই আছোঁ আছে ছাৰ আহিছে দিয়ক আমাৰ বেছি বিশেষ একো নাই সৰু সৰু দাম্বেলকেইটা আৰু আন্ধাৰ গান চান বজি আছে চিনি নাপায় আন্ধাৰ ৰাতিপুৱা ভালকৈ দেখাব ট্ৰাই কৰিম দিয়ক মাৰ কলা হৈছে বহুত বস্তুবিলাক দেখাই আছোঁ এতিয়া এইটো আৰু এনেই মেচিন আৰু আমাৰ নিজে বনাইছে আৰু এজন আহিলে ছাৰ আহিছে কিবা কৈ দিয়ক আমাৰ চেনেলটো ছাৰ অট'গ্ৰাফ ছাৰ ঠিক আছে ছাৰ হ'ব লোকেল কোনোবা ঘৰত আহিছোঁ অলপ আৰাম চাৰাম কৰিছোঁ এতিয়া ভাত পানী খাই শুই থাকিম